মানুহ এফালে চাই দিয়া নমস্কাৰ ফ্ৰেণ্ডছ মই সুকন্যা ফুকন মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৰে ভাল বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বৰ্তমান মই এনাহঁতৰ ঘৰত আছোঁ ভাবিলোঁ অলপ ওলাই যাওঁ এনেই অলপ খোজকাঢ়িব আহিছোঁ মামাহঁতৰ ছোৱালীকেইজনীৰ লগতে আৰু মোৰ লগৰ ফ্ৰেণ্ড এজনী আহিছে মই আপোনাক গাঁওখন অলপ দেখাই দিছোঁ খুব ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পাইছে আপোনালোকে এইখন হ'ল আমাৰ এনাহঁতৰ গাঁও চাৰিওফালে কেৱল পথাৰ আৰু এইখন হৈছে আমাৰ এনাহঁতৰ পথাৰেই হয় এনাহঁতৰ গাঁওখনৰ নাম হ'ল হাতীগড় মোৰ এনাই ঘৰ ডিব্ৰুগড় খোৱাঙত হয় এডোখৰ খোৱাং হেণ্ডচাপ ঘূৰি পৰে আৰু এইটো হ'ল এনাহঁতৰ দীঘল পদূলি আৰু এই পদূলিটোৰ কাষতে এটা পুখুৰী আছে ডাঙৰ বলকচোন যাওঁ চাওঁগৈ আৰু এইটোৱে হ'ল আমাৰ মামাৰহঁতৰ পুখুৰী ইয়াত মাছ আছে ডাঙৰ ডাঙৰ মাছ পোহে আৰু ইয়াত দেখিবলৈ পাইছে কলপাত দিয়া আছে মাছে খাবৰ কাৰণে আৰু এইবোৰ চাৰিওফালে বেকগ্ৰাউণ্ডত দেখিছে আৰু কুঁহিয়াৰ গছ কলগছ অমিতা গছ কিবা কিবি আছে গছ আৰু এইফালে আমাৰ মামাৰ ছোৱালী মাহীৰ ছোৱালী আৰু মোৰ ফ্ৰেণ্ড আছে আৰু এইবিলাক হ'ল কুঁহিয়াৰ গছ এইফালেও এটা পুখুৰী আছে সৰু ইমান ডাঙৰ নহয় বাৰু এইবিলাক দেখিবলৈ পাইছে কলপাত দিয়া আছে আৰু এইখন হ'ল হেন্দালি ইয়াত কোমোৰা লাগি আছে এইবিলাক হ'ল টেঙামৰা ইয়াৰ গুটিটো জেলি বনাই খাব পাৰি আৰু পাতবিলাক এইবিলাক দাইলত দি পিনি খাব পাৰি আৰু ইফালে কল লাগি আছে থোকা আৰু এয়া মোৰ ফ্ৰেণ্ড নয়নমণি হয় হাই কৈ দিয়া হাই তাইক দেখাইছোঁ যিহেতু ফুৰিব আহিছে মোৰ এনাই ঘৰত অলপ দেখাইছোঁ এনাইহঁতৰ বাৰী চাৰীবিলাক দেখাইছোঁ কি কৰিম যিহেতু এনেই আছোঁ দিনটো সেইকাৰণে অলপ দেখাইছোঁ অলপ ঘূৰাইছোঁ এন্ধাৰ হৈ আহিছে যিহেতু সেয়া আৰু আন্ধাৰ আহিছে বলক এতিয়া মই এনাই ঘৰলৈ যাওঁ পদূলিটো বহুত দীঘল দেখাইছোঁ আপোনালোকক আৰু এইখন হ'ল এখন এনাইহঁতৰ পদূলিৰ কাষতে থকা এখন ডাঙৰ পথাৰ আৰু সেই অলপ আঁতৰতে আছে এখন ডাঙৰ ফিল্ড তাতে ভলীবল খেলা হয় ফুটবল খেলে আমাৰ গাঁৱৰ ডেকা ল'ৰাবিলাকে মোৰ মোবাইলত যিহেতু ভিডিঅ'বিলাক কৰি আছোঁ ইমান এটা ক্লিয়াৰলি দেখাব পৰা নাই এইটো হ'ল আমাৰ এনাইহঁতৰ ঘৰৰ গোহালি আৰু এইখনো এখন বাৰী হয় ইয়াত শাক খেতি কৰা হয় এইখন হ'ল খেৰালি আৰু এইখনেৰে মাছ ধৰিছিলে ৰাতিপুৱা মামাই আৰু যিহেতু খেতিৰ ছিজন ইয়াত খেতি এইবিলাক ধান মেলি থৈছে মৰণা মাৰিব মামাই ধান কাটি আছে বলক ভিতৰলৈ যাওঁ যিহেতু সন্ধিয়া হৈছে আন্ধাৰে হ'ব আৰু এতিয়া আৰু এয়া হ'ল মোৰ মামী ফোনত কথা পাতি আছে আজি ইমানেই আছিলে আৰু এইটো মোৰ ফাৰ্ষ্ট ভ্লগ ভিডিঅ' হয় যদি কিবা ভুল হৈছে আপোনালোক সকলোৱে ক্ষমা কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকক গোটেই হাতীগড় গাঁওখন দেখাব নোৱাৰিলোঁ যদিও অলপ দেখালোঁ খেতিপথাৰবিলাকে অলপ দেখালোঁ আৰু বেলেগ এদিনাখন আপোনালোকক গোটেইবিলাক দেখাম সম্পূৰ্ণকৈ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰিব নাপাহৰিব শুভ সন্ধিয়া ধন্যবাদ